কলাইগাঁৱত ৰাইজৰ দলৰ শক্তি প্ৰদৰ্শন। কলাইগাঁৱৰ ৰাইজৰ দলৰ প্ৰাৰ্থী পংকজ অসমীয়াৰ বৃহৎ বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন কৰে। বাইক ৰেলী কৰি সাংবাদিকৰ আগত কি ক'লে চাওঁ আহক আমাৰ এই প্ৰতিবেদন। আমি ৰাইজৰ দলৰ পৰা 65 নম্বৰ কলাগাঁও বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থী পাইছিলোঁ আৰু বিগত দিনত ৰাইজে মোক আগবঢ়াই লৈ গ'ল। আপোনালোকে সকলোৱে জানে যে মই টকা নথকা ল'ৰা, গাড়ী নথকা ল'ৰা। ৰাইজে টকা পইচা দি গাড়ী ঘোঁৰা দি যাতে কলাগাঁওবাসীৰ অস্তিত্বটো ৰক্ষা কৰিব পাৰে, কলাগাঁওবাসীৰ জনপ্ৰতিনিধিজন যাতে কলাগাঁও সমষ্টিৰে হয়, তাৰ কাৰণে ৰাইজে মোক যি ধৰণে অভূতপূৰ্ব সঁহাৰি আগবঢ়ালে, যি ধৰণে মোক আদৰ জনালে, মই সেইকাৰণে কলাগাঁওবাসীৰ সমষ্টিবাসী ৰাইজৰ ওচৰত মই চিৰ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে ঘৰৰ ল'ৰা হিচাপে যিদৰে আশীৰ্বাদ দিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি কলাগাঁৱত হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাইছে, তেনে ক্ষেত্ৰত আপুনি কি? চাওক, হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰটো চবেই জানে। তেওঁতো আৰু আজিত কালিটোত আৰু যতদিনে মিছা কথা কয়। আমিতো নতুন প্ৰজন্মৰ মানুহ। আমি হিমন্ত বিশ্ব শৰ্মাৰ দৰেতো ক্ষমতাৰ কাৰণে ৰাজনীতি অহা নাই। আমি আহিছোঁ মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে। আমি আহিছোঁ দুখীয়া মানুহে যে ৰাজনীতিত আহিব পাৰে, দুখীয়া মানুহে যে ৰাজনীতি প্ৰতিষ্ঠিত হ'ব পাৰে, সেই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈ নিজকে আৰু সৰু কৰি নেপেলাওঁ, তেখেতৰ কথা তেখেতে জানিব। অখিল গগৈ যিহেতু বৰ্তমানো জেলতে আছে, হয়, তেনে ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া? চাওক, অসমবাসীৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে, অসমৰ মাটিখিনি বাংলাদেশীৰ পৰা বচাবৰ কাৰণে, অসমৰ ভাষাটো বাংলাদেশীৰ পৰা বচাবৰ কাৰণে আৰু বিজেপিক প্ৰতিহত কৰাৰ কাৰণে আজি অখিল গগৈ জেলত কাৰাৰুদ্ধ হৈ আছে। আজি আপোনালোকে জানে যে তেখেতৰ মাতৃয়ে সদায় সাহায্য কৰি ৰাইজক চৰকাৰক অনুৰোধ জনাই আছে যে ল'ৰাটোক এৰি দিব লাগে। অখিল গগৈ ল'ৰাটো স্কুলে এৰি দিলে, কিতাপ পত্ৰ জ্বলাই দিলে। তাৰ পাছতো অখিল গগৈ কেতিয়াও নিজৰ স্থিতিৰ পৰা আপোচ কৰা নাই, কেতিয়াও কাৰো ওচৰত বশ্যতা স্বীকাৰ কৰা নাই। গতিকে অখিল গগৈৰ যি সংগ্ৰাম, এই সংগ্ৰামক সন্মান জনাই যাতে কলাগাঁওবাসী ৰাইজে এইবাৰ ৰাইজৰ দলক ভোটদান কৰে, সেই কথাটো আমি অনুৰোধ জনাইছোঁ। আৰু বিজেপিয়ে অখিলক ভয় খাইছে, বিজেপিয়ে অখিলক ভয় কৰে, সেইবাবে অখিল গগৈক কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে। কিন্তু কোনো শক্তিয়ে অখিল গগৈক কাবু কৰি ৰাখিব নোৱাৰে। অখিল গগৈ যিদৰে জেলত থাকিলে এটা শক্তি, বাহিৰত থাকিলে একেটাই শক্তি। যদিহে মহাজোঁটৰ চৰকাৰ গঠন কৰিবলৈ হ'লে ৰাইজৰ দলৰ সহায় লাগে, তেতিয়াহ'লে সহায় কৰিব নাই? চাওক, সেই সিদ্ধান্তটো এতিয়া মই নাজানিম, সেই সিদ্ধান্ত হেৰিয়ে ক'ব। কিন্তু আমি আগৰ পৰা কৈ আহিছোঁ যে আমি বিজেপি, কংগ্ৰেছ, UDF সমানে এইকেইটা শক্তিক আমি প্ৰতিহত কৰিব বিচাৰোঁ আৰু অসমত এখন জাতীয়তাবাদী, প্ৰগতিশীল, সুস্থ জাতীয়বাদী আঞ্চলিক চৰকাৰ গঠন কৰিব বিচাৰোঁ। আপোনাৰ ফেক্টৰ কোন হ'ব পাৰে? চাওক, ৰাইজৰ ফেক্টৰটো কোনো হ'ব নোৱাৰে। মইতো ৰাইজৰ মানুহ, ৰাইজৰ পৰা জানো কোনো ফেক্টৰ হ'ব পাৰে জানো? আমি ৰাইজ একেলগে যেতিয়া ওলাই আহিছোঁ, ৰাইজৰ কোনো ফেক্টৰ নাই। গতিকে এইবাৰ ৰাইজৰ জয় নিশ্চিত। কলাগাঁৱত এইবাৰ ৰাইজে হাঁহি মাৰিব। যিহেতু কলাগাঁও সমষ্টিত বৰ্তমান যিকেইজন প্ৰাৰ্থী দিছে, BPFৰ যিজন প্ৰাৰ্থী তেওঁ পানেৰী সমষ্টি হয় আৰু যিজন বিজেপিৰ প্ৰাৰ্থী তেওঁ নলবাৰীৰ হয়, তেনে ক্ষেত্ৰত আপুনি কি ক'ব ৰাইজক? চাওক, এতিয়া এই BPFৰ যিগৰাকী প্ৰাৰ্থী দিছে তেখেত এতিয়া BPFৰে নে বিজেপিৰে নে আমি ধৰিবই পৰা নাই। তেওঁ কালিলৈকে চাগে বিজেপিতো যাব পাৰে। আৰু এইজনটো নলবাৰীৰ, তেখেত বিভিন্ন অপৰাধমূলক গোচৰত অভিযুক্ত মাফিয়া বুলি পৰিচিত। গতিকে কলাগাঁওবাসী ৰাইজ, বিজেপিবাদী ৰাইজ, সংস্কৃতিবাদী ৰাইজ, কলাগাঁও এটা ঐতিহ্য আছে। গতিকে কলাগাঁওবাসী ৰাইজে এই দল বাগৰ ফুৰা নেতাবিলাকক, এই ধৰ্ষণত অভিযুক্ত, মানুহ হত্যাকাৰত অভিযুক্ত এনেকুৱা মাফিয়াবিলাকক কেতিয়াও আদৰি নলয়। কলাগাঁওবাসী ৰাইজে নিজৰ ঘৰৰ ল'ৰাজনক আদৰি ল'ব আৰু এইটো কথা আমি নিশ্চিত। কৃষক মুক্তি সংগ্ৰাম হৈ থকা অৱস্থাত ৰাইজৰ হকে যিখিনি মাত মাতি গৈছিল, এতিয়া ৰাইজৰ দলে যেতিয়া চৰকাৰ গঠন কৰিব তেতিয়া একেখিনি মাত মাতি যাবনে? চাওক, এই 14জন প্ৰাৰ্থী এবাৰ কলাগাঁৱত প্ৰাৰ্থীটো আগবঢ়াইছে। তাৰ ভিতৰত মানে তেওঁলোকতকৈ মই আটাইতকৈ বেছি কলাগাঁও সমস্যাখিনিৰ বিষয়ে, কলাগাঁও অভিযোগখিনিৰ বিষয়ে জানো। কিয়নো বিগত প্ৰায় এটা দশক ধৰি 10 বছৰ ধৰি মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মজিয়াত থাকি কলাগাঁও অঞ্চলৰ প্ৰতিটো চুকে কোণে প্ৰতিখন গাঁৱতে গৈ পাইছোঁ।
প্ৰতিখন গাঁৱৰ সমস্যা মই অৱগত গতিকে এই কলাগাঁওবাসীৰ সমস্যাখিনি বিধানসভাত যাতে সজোৰে উত্থাপন কৰিব পাৰোঁ টেবুল বুকুৱাই যাতে কলাগাঁওবাসীৰ অধিকাৰ কাঢ়ি আনিব পাৰোঁ তাৰ বাবে মই এই ৰাজপথৰ সংগ্ৰামৰ পৰা বিধানসভাৰ সংগ্ৰামলৈ যাব বিচাৰিছোঁ আৰু এইবাৰ এইখন যি বিধানসভালৈ গৈছোঁ এইখন কেৱল ক্ষমতা দখলৰ যুঁজ নহয় এইখন এখন সংগ্ৰামী মই কলাগাঁওবাসীৰ অস্তিত্ব ৰক্ষাৰ আৰু অসমবাসীৰ অস্তিত্ব ৰক্ষাৰ এখন যুঁজ কেইদিনমান আগত সাংসদ দিলীপ শইকীয়াই কলাগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন নিৰ্বাচনী সভাত তেওঁ কৈছিলে ৰাইজৰ দল হওক বা AJP হওক তেওঁলোকৰ তাত এটা ভোট পৰা মানে সেই ভোট চিধা আজমললৈ যাব সেই ক্ষেত্ৰত কি ক'ব চাওক আজমলৰ লগত যে তেওঁলোকৰহে মিটিৰিয়েলি আছে গোপন মিটিৰিয়েলি কৈছে এইটো প্ৰকাশ্য সেইটো চবেই জানে আৰু দিলীপ শইকীয়াদেৱে মই লাজ লাগিছে মোৰ অলপ হাঁহিও উঠিছে তেখেতে মোৰ বিৰুদ্ধে আৰু অন্য একো কথা ক'ব পৰা নাই তেওঁ কৈছে যে পংকজ অসমীয়াটো কি উপাধি অসমৰ মানুহ অসমীয়াই হয় এনেকুৱা ধৰণে কিবা এটা তুলুঙা কথা কৈছে কিন্তু এগৰাকী জনপ্ৰতিনিধিয়ে এজন মাফিয়াৰ হৈ যেতিয়া ওকালতি কৰে এজন হত্যাত অভিযুক্ত এজন ধৰ্ষণত অভিযুক্ত এজন মাফিয়াৰ হৈ যেতিয়া ওকালতি কৰে কিমান লজ্জাজনক ধিক্কাৰজনক কথা এইটো ভাবি চাওক আৰু তেওঁ যে কোনো ধৰণৰ স্থিতি নাই তেওঁ যে এজন টকাত বন্দী মানুহ তেওঁ যে ক্ষমতালিপ্সু মানুহ দিলীপ শইকীয়াৰ ভাষ্যৰ পৰা প্ৰতিপন্ন হয় এই অন্তিমটো ক্ষণত আপুনি সমষ্টিবাসীক কি বাৰ্তা প্ৰেৰণ কৰিব হয় মই কলাগাঁও সমষ্টিবাসীক কৰজোৰে অনুৰোধ জনাওঁ মই আপোনালোকৰ ঘৰৰ ল'ৰা হিচাপে মই ঘৰখন বচাবৰ কাৰণে আগবাঢ়ি আহিছোঁ ঘৰখন যাতে কোনো মানে বহিৰাগতৰ হাতত নাযায় কোনো অন্য মানুহৰ হাতত নাযায় তাৰ কাৰণে ঘৰৰ ল'ৰা হিচাপে মই আগবাঢ়ি আহিছোঁ আৰু ঘৰৰ ল'ৰা হিচাপে আপোনালোকে মোক আগবঢ়াই লৈ যাওক আশীৰ্বাদ কৰক আৰু এইবাৰ ফুটবল খেলৰ ছবিত সকলোৱে ভোটদান কৰক আৰু আমি আশাবাদী কলাগাঁৱত এইবাৰ এখন সঁচাকৈ ফুটবল খেল হ'ব যিখন ফুটবল এটা পক্ষ হ'ম আমি ৰাইজ আৰু আন এটা পক্ষ হ'ব দুৰ্গাদাস বড়োৰ দৰে এই দল বাগৰি ফুৰা মানুহবোৰ আমাৰ মধুৰাম ডেকাৰ দৰে এই বিভিন্ন অভিযোগত অভিযুক্ত মানুহবোৰ যাদৱ চুইকাৰ দৰে ৰাইজৰ নিবনুৱাক চাকৰি দিম বুলি টকা খোৱা দুৰ্নীতিৰ অভিযোগত জেল খোৱা মানুহবোৰ এইবাৰ আন এটা পক্ষ হ'ব আৰু সেই পক্ষটো পৰাজিত হ'ব আৰু ৰাইজৰ জয় নিশ্চিত হ'ব থেংক ইউ ধন্যবাদ